আজি ধিতিৰ বাৰ্থডে দিনটো আহিলে আৰু ৰাতিপুৱা স্কুললৈ গৈছে। তাৰ আজি গাটো খুবেই বেয়া, তাক স্কুল নালাগে যাব কৈছিলোঁ, সি আকৌ লগৰক বোলে কিবা এটা খুৱাম বুলি কৈ থৈছে, সেইকাৰণে সি যায় স্কুললৈ গ'ল। কালি গাটো বেছি বেয়া আছিলে, আজি বাৰু ভালেই। কালি দৰৱ অকণমানো খুৱাই দিয়া হ'ল, পেৰাচিটামল লিকুইড। আজি জ্বৰটো নাই বাৰু, কিন্তু গাটো তাই খুব। ৰাতিপুৱা শুই উঠাৰ পৰা কাম কৰি কৰি এতিয়া আজৰি হৈছোঁ অলপ। ভিতৰত সোমাইছোঁহিহে, এইফালে 11টা বাজিলেই, আকৌ দুপৰীয়া ভাত পানী বনাব যাব হ'লেই। কিন্তু আজি ভাবিছিলোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ' এটা আৰম্ভ কৰিম একেবাৰে ৰাতিলৈকে, কিন্তু নহ'লগৈ। ল'ৰা ছোৱালী দুয়োটা যিহেতু স্কুল গ'ল, স্কুললৈ যাব হ'লেতো ল'ৰাটোৰ পৰা জানেই আৰু ৰাতিপুৱা খোৱা বোৱা টিফিন ৰেডি কৰি পঠিওৱালৈকে স্কুললৈ গ'লগৈ যেতিয়া আৰু ভিডিঅ' আৰু নকৰিলোঁ। একেবাৰে ঘৰৰ কাম বন শেষ কৰি এতিয়া আকৌ আৰম্ভ কৰিছোঁ। আজি ধিতিৰ জন্মদিন, আৰু জন্মদিন বুলি বিশেষ একো আয়োজন নাই কৰা। গা পা ধুই গোঁসাই ঘৰত চাকি গছ জ্বলালোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সদায় যেনেকৈ প্ৰাৰ্থনা কৰোঁ সদায় কুশলে ৰাখিবলৈ, আৰু আজিও ধিতিৰ জন্মদিন বুলি জনাই দিছোঁ। আৰু আহি থকা বছৰটো ধিতিয়ে যাতে ভালদৰে পাৰ হয় তাকে প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, ধিতিয়ে যাতে ভৱিষ্যতে ভাল মানুহ হয়। আৰু মানুহ আৰু ধিতি দুয়োটাই জন্মদিন একেটা মাহতে হয়। মানুহৰ জন্মদিনৰ 17টা দিনৰ পিছতেই ধিতিৰ, সেইকাৰণে ডাঙৰ মানে জনা হোৱাৰ পৰা আৰু যেতিয়া বুজা হোৱাৰ পৰা দুয়োটাই বাৰ্থডে পতা নহয়। কেক এটা আনি দিওঁ, ঘৰৰ মানুহখিনিক মাতোঁ, লগতে ভাত সাজ খাওঁ, সেয়াই। আজিও তেনেকেই হ'ব। মানুহেতো এইবাৰ কেকটো নালাগে বুলি ক'লে, মানুহৰ বাৰ্থডেটোতো গ'ল, এতিয়া আজি ধিতিৰ বাৰ্থডেটো আহিছে আৰু গধূলিলৈ মানুহবোৰ আহিব। কিনো বনাম, কেনেকৈ খুৱাম সেয়াকে দেখুৱাম। ধিতিৰ গাটো বৰ ভাল নহয়, কালি ৰাতি জ্বৰ উঠিছিলে, দৰৱ খুৱাই জ্বৰটো কমিলে, কিন্তু আজি একো খাবলৈ বিচৰা নাই। সি একো নোখোৱাকেই স্কুললৈ গ'ল। আচলতে জন্মদিনটো আহিলে কাৰণো বেয়া লাগে, চবৰে ভাল লাগে, ফূৰ্তি লাগে জন্মদিনটো আহিছে বুলি। কিন্তু মোৰ হ'লে ভাল নালাগে, কাৰণ সৰুতে ভাল লাগিছিলে, এতিয়া ভাল নালাগে। কাৰণ জন্মদিনটো অহা মানে নতুন বছৰ এটাত ভৰি দিয়া, আৰু বছৰটোত ভৰি দিয়া মানেই আৰু কেইদিনমান পিছতে শেষ হয়। শেষ হোৱা মানে আৰু আগলৈ যোৱা, আগলৈ গৈ থাকিলে আৰু কি হয়তো জানেই সকলোৱে। গতিকে জন্মদিন মোৰ আহিলে ভাল নাপাওঁ। আৰু আজি বিশেষ আয়োজন নাই, ঘৰৰ মানুহখিনি আহিব, লগতে ভাত সাজ খাম, আৰু কিনো বনাম কেনেকৈ খুৱাম সেইখিনিয়ে দেখুৱাম। গতিকে আপোনালোকে চাব। মিষ্টাৰে বজাৰ কৰি আনি দিলে। এয়া গোল নেমু, কাজি নেমু, আদা, বিলাহী, ভোট জলকীয়া আছে। জলকীয়াকেইটা সৰু সৰু কিন্তু খুব ধুনীয়া, তাজা তাজা, খুব জ্বলা হ'ব যেন লাগিছে। আৰু এয়া লোকেল কুকুৰা মাংস, 2.5 কেজি ওপৰ হ'ব, কুটি বাছি আনিছে। এইখিনি বাৰু ৰাতিৰ কাৰণে, ৰাতি কিহৰ লগত বনাম দেখা পাব। আৰু এইখিনি বৰলীয়া মাছ, এতিয়া দুপৰীয়াৰ কাৰণে আনিছে। অলপ সৰু সৰু কিন্তু খুব ধুনীয়া মাছকেইটাও, তাজা তাজা মাছ। গোটেইখিনি এতিয়া আমাৰ দুপৰীয়া সাজতে নালাগিব, যিখিনি থাকিব ৰাতি কাৰণে থৈ দিম। প্ৰথমতে মাছখিনি বাছি এইখিনি বনাব লাগিব এতিয়া দুপৰীয়াৰ কাৰণে। তাৰপাছতে মাংস ধুই মছলা সানি থৈ দিওঁ ৰাতি, তেতিয়া বনাবলৈ ভাল হ'ব। এতিয়া যদি মছলা চছলা সানি থওঁ, আৰু এইখিনিও প্ৰথম ধুই মেলি চাফা কৰি লওঁ। মাছখিনি ধুই ইয়াতে নিমখ আৰু হালধি অকণমান দি লৈছোঁ, মাছখিনি এতিয়া ফ্ৰাই কৰিম। আৰু এই মাছজনী যে দেখিছে, এইজনী পুৰি পিটিকা বনাম এতিয়া দুপৰীয়া খাবলৈ। মাংসও ধুই আনিলোঁ, এইখিনিও ধুই মেলি চাফা কৰি ল'লোঁ। এতিয়া আদা নহৰু এফালে বাচি থাকোঁ, মানে মাংসত সানিব লাগিব যিহেতু। এইফালে মাছখিনি ফ্ৰাই কৰি থাকোঁ। এইফালে কেৰাহী পাতি লৈ এতিয়া মই ইয়াতে তেল দি মাছখিনি প্ৰথম ফ্ৰাই কৰোঁ। এতিয়া দুপৰীয়া খাব লাগিব, যিহেতু দেৰি হৈ গৈছে, সোনকালে কৰি লওঁ। এয়া মাছ ভজা হৈছেগৈ, আৰু কেইটামান আছে, এইকেইটা আছেগৈ। আৰু এইজনী এয়া লোহৰ শলা এডালত শিঙি লৈছোঁ, এইজনী পুৰিবলৈ। এতিয়া মই গেছটো অন কৰি লওঁ। একেবাৰে সহজ পুৰিবলৈ, সকলোৱে জানে। এতিয়া ইয়াৰ ওপৰত এখন দি লৈছোঁ, তাৰপাছতে এইখন এনেকৈ দি থৈ দিম। মাছ আৰু বিলাহীয়ে থুপথুপীয়া বনাবলৈ তেলতে পাঁচফোৰণ দিলোঁ, আদা নহৰু পিঁয়াজ দি ভাজি আছোঁ বিলাহী। এইফালে মাছটো পুৰি আছোঁ। বিলাহীখিনি ভজা হ'ল, পানী দিছোঁ, উতলাখিনিৰে মাছ কেইটামান দি আৰু উতলাই ল'ম, হৈ যাব মাছ আৰু বিলাহী থুপথুপীয়া। মাছটো পুৰা হ'ল। মাছ পুৰিবলৈ বাকলি এৰুৱাই নল'লেও হয়, যিহেতু পুৰিলে বাকলিবোৰ দেই যায়। আৰু দেই যোৱা বাকলিখিনি কটাৰীখনে প্ৰথমে চাচি ল'লোঁ, তাৰপাছতে মাছৰ কাঁইটডাল বাছি লৈছোঁ। মাছ পুৰিবলৈ বৰ দেৰি নালাগে, আৰু এনেকৈ পুৰি খাই পিটিকাবোৰ বৰ ভাল লাগে। এয়া কাঁইটডাল ওলাই গ'ল। ইয়াতে এতিয়া মই পিঁয়াজ অকণমান মিহি মিহিকৈ কুটি লৈছোঁ। এয়া তাৰপাছতে কেঁচা মিঠাতেল অকণমান দিম, আৰু জোখমতে নিমখ অলপ দিম, আৰু জলকীয়া দিম। তাৰপাছতে এয়া গোল নেমু এটা লৈছোঁ,
আৰু ইয়াৰ পৰা অকণমান ৰস চেপি ইয়াতে দি দিছোঁ। তাৰপাছত পিটিকি ল'ম আৰু হৈ যাব মাছৰ পিটিকা। দুপৰীয়া ভাত সাজ বনাই আছোঁ যদিও ৰাতিৰ কাৰণে যা যোগাৰ এতিয়াৰ পৰা কৰি আছোঁ অলপ অলপকৈ। মাংসখিনি মেৰিনেট কৰিবলৈ নিমখ, হালধি, জিৰা আৰু ধনিয়া এইখিনি দি ধুনীয়াকৈ সানি থৈ দিম। তেতিয়া গধূলিলৈ মোৰ চমু হৈ থাকিব। কেৰাহী পাতিম, তেল গৰম কৰিম আৰু ভাজি থাকিম দি লৈ এইখিনি। লৈছোঁ আদা নহৰু আৰু এয়া হৈছে পিঁয়াজ এটা চপাৰতে চপ কৰি লৈছিলোঁ। এতিয়া এই গোটেইখিনি ইয়াতে দি দিম। লগতে কেঁচা মিঠাতেল অকণমানো দি ধুনীয়াকৈ সানি থৈ দিম। তেতিয়া মাংসৰ ভিতৰলৈকে গোটেইখিনি সোমাই থাকিব। ল'ৰা ছোৱালী দুটাৰ কাৰণে মাংস কেইডোখৰমান ফ্ৰাই কৰিলোঁ। এতিয়া দিছোঁ পানী, তাৰপাছতে ভালকৈ উতলাই দিম আৰু হৈ যাব। এতিয়া সময় 2:15 হ'ল। স্কুলৰ পৰা ইহঁতকেইটা পাবহি 2:30 বজাৰ পাছত। মোৰ দুপৰীয়া বনোৱা মেলা কাম শেষ। অহাৰ পাছত একেলগতে ভাত খাম। এতিয়া ফেনখন চলাই বহি লওঁ। আহিলা? তোমাৰ লগৰ খোৱালানে? আজি মোক গিফ্ট দিলে নহয়। কি দিলে? হয়, কোনে? আৰু কেক লৈ আহিলা? কি কেক আনিলা বা? জ্বৰ হৈছে যে দৰৱটো খাই দিব লাগিব। এতিয়া ভাত অকণমান খাই বা প্ৰথম দেই। ইমানখিনি ঘূৰাই আনিলা যে, নিদিলা নেকি চবকে স্কুলত? দিলা? কেইটা দিলা? 87টাক দুটা দিলা। বহুত থাকে তেতিয়াহ'লে। এইটো কোনে দিলে? ধমকীয়া তোমাৰ ফ্ৰেণ্ড? বা ঘৰৰ পৰা লৈ আহিছিলে নেকি? কোনে আনি দিলে আকৌ? ধমকীয়া নিজে কিনিছে? পাপাকৰ লগত। তাৰপাছত কিবা খুৱাম কৈছিলা যে খোৱালা নাই? খোৱা নহ'ল? সিহঁতে গ'লগৈ আগতীয়াকৈ। এইটো স্পাইডাৰমেন পেঞ্চিল বক্স দিলে ন? বদলা বদলি নিবা, কেতিয়াবা নিজৰটো নিবা, কেতিয়াবা এইটো নিবা। এতিয়া ভাত অকণমান খুৱাই দিওঁ, তাৰপাছত দৰৱ অকণমান খুৱাই দিম। তেতিয়া গধূলিলৈ ভাল হৈ যাবা দেই। এয়া ধীতিৰ কাৰণে ভাত লৈ আহিছোঁ। এইবাৰ 2গৰামান খুৱাই দিওঁ, দৰৱ খুৱাব লাগিব যিহেতু তাক। আজি আমি গোটেইকেইটাই একেলগতে ভাত খোৱা নহ'ল। চবকে খুৱাই লৈ এইবাৰ খাব লৈছোঁ মই। মাছৰ আঞ্জা, মাংস 2 পিচ লৈছোঁ, লগতে ভোট জলকীয়াও। কেকটো কাটিবলৈ সময় হ'ল। ঘৰৰ মানুহ আহি নাই পোৱাহি, এতিয়াও দেৰি হ'ব বুলি কৈছে। সেইকাৰণে কেকটো উলিয়াইছোঁ আৰু ধীতিক কটোৱাই দিওঁ। ওচৰৰে সৰু ল'ৰা ছোৱালী দুটাও আছেহি। কেকটো সজাই পৰাই একেবাৰে কাটিবলৈ নাই, একেবাৰে সাধাৰণভাৱে আনি দিছে। এটা সৰু কেক আৰু সৰু সৰু মম কেইডালমান আনি দিছে। তাকে জ্বলাই দিম আৰু কটোৱাই দিম। এডাল ডাঙৰ মমো আনিছে, যিটো নাম্বাৰৰ মম থাকে সেইটো। আচলতে বাৰু আজি সম্পূৰ্ণ হোৱা বছৰৰ নাম্বাৰটো লগাব লাগেনে, নে আৰম্ভণি হোৱা বছৰটো নাম্বাৰটো লগাব লাগিব আৰু সেই মমডাল জনাবচোন আপোনালোকে। মই কিন্তু একেবাৰে নাজানো। কাৰণ এবছৰ হ'লে এবছৰ লগোৱা দেখোঁ, 2 বছৰ হ'লে 2 বছৰ, 3 বছৰ হ'লে 3 বছৰ। সেইটো হিচাপত চাব গ'লে ধীতিৰ এইবাৰ 8 বছৰ হৈছে। 8 বছৰৰ নাম্বাৰটোৰ মমডাল আনিব লাগিছিলে। আমাৰ কিন্তু আনিলে 9 বছৰৰ 9 নাম্বাৰৰ মমডাল। গতিকে যিডাল আনিলে সেইটোকে লগাই দিলোঁ। আৰু গতিকে আপোনালোকে জনাবচোন কোনডালনো লগাব লাগিছিলে। আচলতে আনিলে যেতিয়া এইটোকে লগাই দিছোঁ মই। আৰু এতিয়া সাজু কৰি দিছোঁ কেকটো কটাবলৈ। ধীতিয়ে এতিয়া সাজু হৈছে। প্ৰথমে মমকেইডাল ফু মাৰি নুমুৱাই ল'ব, তাৰপাছতে কেক কাটিব আৰু আমি কেক খাম। আমাৰ কেক কটা পৰ্ব ইমানতে সমাপ্ত। কেক ভগাই খায়ো এইফালে আমাৰ ওচৰৰে পোৱালিটোৱে ইও বোলে মম ফুকে, সেইকাৰণে স্লেটখনতে তাক লগাই দিছোঁ ফুকিবলৈ। ধীতি আৰু এটা মৰ্টন দিয়া। ধীতিয়ে দৰৱ খাই অকণমান জ্বৰটো কম হৈছে। এতিয়া মোক এটা দিয়া। আৰু এতিয়া ৰাতি খোৱা বোৱাৰ কাৰণে পাকঘৰলৈ যাওঁ। ঘৰৰ মানুহ আহিব, আহি পোৱাহি নাই, অলপ দেৰি হ'ব। বনোৱা মেলা লাগোগৈ। এখন পাতি তেল দিলোঁ, তেল গৰম হ'ল। এতিয়া মই মাংসখিনি বনাব লৈছোঁ। প্ৰথমতে তেজপাত দি লৈছোঁ, তাৰপাছতে এয়া পিঁয়াজখিনি দি দিছোঁ। এতিয়া মই এয়া দিনত মেৰিনেট কৰি থোৱা মাংসখিনি বনাব লৈছোঁ। লগত দিম আলু। এতিয়া মই এইখিনি বনাই লওঁ। আমাৰ আলহী আহি পোৱাহি নাই, মানে ঘৰৰ মানুহ। আৰু 2গৰাকী আহিলে দেখুৱাই আছোঁ অলপ।
মৰি আৰু মাক দুইজনী আহি পালেহি, বাকীখিনি আহি আছে, আহি নাই পোৱাহি। আৰু আমাৰ ধিতিকো এবাৰ দেখুৱাই দিওঁ। এয়া ধিতি অৱস্থা। এয়া আমাৰ বাৰ্থডে বয় ধিতি জ্বৰ উঠি আহিছে, আকৌ দৰৱৰ জালটো গ'ল, আকৌ জ্বৰটো উঠি আহিছে, গাটো পূৰা গৰম হৈ আছে। আজি ৰাতিটো যেনে তেনে থৈ দিওঁ আৰু এনেকৈ, দৰৱ আকৌ এবাৰ খুৱাই দিব লাগিব হোৱাৰ আগে আগে। কালি ৰাতিপুৱাই ডক্টৰৰ ওচৰত লৈ যাম দেই। এয়া আহি গ'ল বাদাম ফ্ৰাই আৰু এয়া পৰ্ক ফ্ৰাই, খৰিচা দিয়া আছে গাহৰি মাংসখিনি। মাংসখিনি আধামান সিজিছে, কুকুৰাটো অলপ ডাঙৰ আছিলে নেকি, এটা নে দুটা আনিছে নাজানো, খুব বেছিকৈ সিজাব লাগিব। এইখিনি এতিয়া ফ্ৰাই কৰি আছোঁ আৰু সিজাব লাগিব, বহুতে বাকী আছে সিজাবলৈ। সেইকাৰণে মই আলুখিনি অলপ দেৰিকৈ দিবলৈ এয়া থৈ দিছোঁ এফালে। আজি আমাৰ ঘৰৰ আলহী বুলি ক'লে এওঁলোকে, ঘৰৰ বুলি ক'লে এওঁলোকে, আমাৰ ঘৰৰ পৰিয়ালটোৱে হয়। আহি পালেহি, আহি পাই ময়ূৰীয়ে কেকটো কটা চাই হেনো, কিন্তু ইমান দেৰিকৈ আহিছে কেক কটা দেখা নাপালেহি। গতিকে কটা কেকটোকে ময়ূৰীয়ে এপাক চাইহে শান্তি পাইছে। এতিয়া চাহ কেক খাবলৈ দি লওঁ, তাৰপাছতে আৰু কি কি খুৱাই থাকিম, দেখুৱাই থাকিম, আপোনালোকেও চাই থাকিব। এয়া আজি হ'ল পিছদিনাখন ৰাতিপুৱা। কালি ধিতিৰ বাৰ্থডেটোতো খুব বেয়াকৈ গ'ল ক'ব লাগিব। স্কুল পৰা আহোঁতেতো জ্বৰ হৈ আহিছিলে, ভাত অলপ খুৱাই দিলোঁ, তাৰপাছতে দৰৱ অলপো খুৱাই দিলোঁ। কেক কটালৈকে তাৰ ঠিকেই আছিলে, তাৰপাছতে অলপকৈ আকৌ জ্বৰটো উঠি আহিলে। তাৰপাছতে আকৌ ৰাতি খুব বেছি হ'ল। এইফালে ঘৰৰ মানুহখিনিও আহি পালেহি, কাৰোৱে কালি খোৱা বোৱা শান্তি নহ'ল। এনেকুৱা ঘৰত বেমাৰ হৈ থাকিলে কাৰোতো মনবোৰো ভাল লাগি নাথাকে, খাব লাগে খোৱা হ'ল। আৰু ইয়াৰ গা ভাল নোহোৱাৰ কাৰণে সোনকালে খোৱা বোৱাখিনি আজৰি হ'বলৈ চালোঁ। তাৰপাছতে চাওঁতে 11:30মান বজালৈকে আৰু তাক মানে ঘৰত চাই থাকিব নোৱাৰা অৱস্থা হ'ল, খুব বেছি জ্বৰ হৈ গ'ল। সেইকাৰণে লগালগ কেজুৱেলিটিত লৈ গ'লোঁ, তাতে গৈ দেখুৱাই দৰৱ দিলে। কালি ৰাতি আহি খুৱাই দিলোঁ, খোৱাৰ পাছত ৰাতিটো এতিয়া ভালেই গ'ল। আৰু এতিয়া আকৌ ৰাতিপুৱা খুৱাই দিব লাগিব, 6 ঘণ্টা মূৰে মূৰে দৰৱটো খুৱাই থাকিব কৈছে, 2 দিনলৈকে। যদি জ্বৰটো দৰৱ খোৱালে কমে, পাছত আকৌ হয়, তেনেকুৱা হৈ থাকিলে আকৌ লৈ যাব কৈছে 2 দিনৰ পাছত। তো কালি খোৱাৰ পাছত এতিয়া 6 ঘণ্টা পাৰ হ'ল যদিও জ্বৰটো আকৌ নাই হোৱা। আৰু কালিতো ইয়াৰ একো খোৱাই নহ'ল, সেইকাৰণে এতিয়া শুকান ৰুটি আৰু মাংস ফ্ৰাই থৈছিলোঁ, তাকে দিছোঁ খাবলৈ। ই খাই লৈছে। ইয়াৰ পিছতে দৰৱ আকৌ এবাৰ খুৱাই দিম, কাৰণ 6 ঘণ্টাৰ পিছত 2 দিনলৈকে খুৱাব কৈ আছে, ভাল পালেও। আৰু এতিয়া ই খাব বিচাৰিছে, সেইকাৰণে ৰুটি বনাই দিলোঁ। আৰু আজি স্কুল যোৱা নহ'ল, বাইকে গ'ল বাৰু। আজি শনিবাৰ, কাইলৈ দেওবাৰ, ৰেষ্ট ল'ব পাৰিব, সোমবাৰৰ পৰা আকৌ স্কুল যাব পাৰিব। আৰু খাবা ৰুটি? হৈ গ'ল। আজি ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ, কেনেকুৱা পালে জনাব। আমাৰ ধিতিৰ বাৰ্থডে উপহাৰখিনি দেখুৱাই দিওঁ দেই আপোনালোককো। এইফালে এযোৰ কাপোৰ, এয়া চকলেটৰ পেকেটকেইটা আইতাকে আনি দিছে, 2টালৈ 2টা। আৰু বাৰ্থডে গিফ্টটো আহি আগতীয়াকৈ ল'লে। এইখিনি কাপোৰযোৰ দিলে খুৰা খুৰীয়েকে, জেঠাই জেঠুৱে পইচা দিলে। তাৰপাছতে মানুহজনৰ লগৰ এজনে এইখিনি দিছে, ৱাটাৰ কালাৰ, স্কেচ পেন, কেইবাটাও কালাৰ পেঞ্চিল, চকলেট। আৰু এই চকলেটৰ পেকেটটো গ্লিটাৰ আছে, স্কেচ পেন আছে, আৰু এখন ড্ৰয়িং বুকো, এইখনো। এইখিনি লগৰজনে গম পাই এনেই দিছে, ঘৰলৈ মাতা নাই বাৰু, অহাও নাই, এনে গিফ্টটো দি গ'ল। তাৰপাছতে আমাৰ ধিতিৰ বেষ্ট ফ্ৰেণ্ড দেই, এইটো স্কুলৰ পৰা দি পঠালে। এতিয়া ই অকণমান ভাল পাইছে দৰৱ খাই, সেইকাৰণে এতিয়া কামত লাগি আছে। এতিয়া হেৰি নতুন কালাৰে কালাৰ কৰিব।